স্কুলৰ পৰা ভাং মাৰি টেটু বনাব আহিছি কলেজৰ পৰা What's up everybody, it's me Nitul and you're watching my YouTube channel Crazyboynitul. So guys, আজিৰ ভিডিঅ'টো বিশেষ একো নহয় অলপমান আৰু না শৰ্ট ভিডিঅ' জাষ্ট আজিৰ ভিডিঅ'টো গাইজ চাওক গাইজ এইটো পাণ্ডা বনাব আৰু টায়াৰ ডেড অফ পাৰ্ট আৰু গাইজ আপোনালোকক দেখাই আছোঁ কোনে বনাব মোৰ বেষ্টিয়ে হয় চ' মাইত্ৰী কাশ্যপ তেখেতৰ নাম আৰু মোৰ বেষ্টি হয় স্কুলৰ পৰা ভাং মাৰি টেটু বনাব আহিছি কলেজৰ পৰা কলেজ আছিল ন ৰয়েল গ্লোবেল কলেজ চ' আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ন গাইজ পূৰা শেষলৈ চাই থাকিব এতিয়া মই বৰ্তমান ষ্টেনচিল কৰিলোঁ এতিয়া তাৰ হাতত চিপকাম বনোৱা টাইমত লগ পাই আছোঁ গাইজ একেবাৰে নে কি কোৱা চ' লেটছ ষ্টাৰ্ট So guys, finally big panda done. Cute tattoo আৰু না আৰু ইয়াতে মিনিং আছে গাইজ মিনিংটো একবাৰ কৈ দিয়াচোন দোস্ত ইয়াৰ মিনিংটো এইটো বোলে ফ'ল' ইয়'ৰ ড্ৰিমছ মানে ফ'ল' কৰা আৰু নিজৰ ড্ৰিমছটো মজা হৈছে এনেকৈ গাছ আপোনালোকেও টেটু বনালে কিবা এটা মিনিং থকা টেটু বনাব আৰু ন ভাল লাগে আৰু গাইজ এইটো ৰ'জ বনালে এইবিলাক আগৰে টেটু আছিলে আৰু এইফালেও আছিলে তাই মোৰ তাতে মানে বহুত টেটু বনালে তুমি হেপী আছা ন মাইত্ৰী য়েছ এতিয়া গাইজ আৰু তাক এটা ডেট অফ বাৰ্থ লিখিব লাগিব ক'ত লিখিব লাগে আপোনালোকে ভিডিঅ'টো শেষত লাগে চাই থাকক গম পাই থাকিব চব চ' গাইজ এইটো তাইৰ ডেট অফ বাৰ্থ হয় আৰু ওপৰৰ ESTT ষ্টেট নাকি এইটো ন ষ্টাব্লিছ এইটো মানে অলপমান ফেৰ হৈ গৈছে এইটো মেচিনৰ লগত মিলাই দিম টেনশ্যন এনেকুৱা নিয়ে চ' বনাই থাকোঁ আৰু গাইজ আৰ ইউ ৰেডি মাইত্ৰী Find the real me. So let's go. Seize the feeling. 'Cause you know it's time for the meaning.
Now we show we're coming to win it. Find the real me. So let's go. Seize the feeling. 'Cause you know it's time for the meaning. Now we show we're coming to win it. So guys, আজি ভিডিওটো ইনতে এন্ড কৰি দিম বুলি ভাবি আছো কাৰণ বেছি লম্বা হলে আপোনালোকে বৰিং হৈ যায় সো এখানে ইনতে সমাপ্ত কৰি দিও আৰু না গাইস ভিডিওটো আৰু ভিডিওটো চাই কেনে পালে প্লিজ মোক কমেন্টত জনাব আৰু যদি ভাল পালে লাইক এটা কৰি দিব শেয়াৰ কৰি দিব সব কৰি দিব আৰু না গাইস বহুত ভিডিও পেন্ডিং হৈ আছে গাইস বহুত ভিডিও পেন্ডিং হৈ আছে লাই লাই আই থাকিব 2টা বাজি গল টেটু বনাই এটাকে লাঞ্চ কৰিব যাও ঘৰত আৰু বিন্দাসকে লাঞ্চ কৰি কিনে আৰু এটা টেটু বনাব লাগা আছে টেটুটো আহি কিনে বনাম তো যদি পাৰো ভিডিও এটা বনাই দিম আপোনালোকৰ ওচৰত পাব কেদিনৰ পাছত অকল এডিট কৰিব টাইম পোৱা নাই অলপ আগত কৈছে আপোনালোকৰ ওচৰত বহুত ভিডিও পেন্ডিং হৈ আছে গাইস বহুত ভিডিও পেন্ডিং হৈ আছে সো গাইস মোৰ চেনেলটো যদি আপুনি নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক সাইডত থকা বেল আইকনটো টিপি ৰাখক যাতে মোৰ নতুন ভিডিওবোৰ আপোনাক যাতে ফাৰ্ষ্টত নটিফিকেশন পাই যায় সো গাইস আৰু যদি আপোনালোকক কিবা ইনফৰমেশন লাগে টেটুৰ বিষয়ে বা কিবা ড্ৰয়িং মোক কমেন্টত জনাব নহলে মোক ইনষ্টাগ্ৰাম ডেসক্ৰিপচনত মোৰ লিংক দিয়া থাকিব ফলো কৰি ললে হল আৰু না তাতে কিবা খুদিব লগা আছে যদি মেসেজ কৰি দিলে হল সো গাইস আজি ভিডিওটো বেছি দীঘলীয়া নকৰো ইমানতে সমাপ্ত কৰো আৰু না গাইস সো নেক্সট ভিডিওত লগ পাম তেতিয়ালৈ বাই বাই এন্ড জয় আই হোম গাইস